আটাইকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি ইতিমধ্যে ক্লাস 10ৰ জীৱন প্ৰক্ৰিয়াৰ 4টা ক্লাস ললো। আজি হ'ব 5 নম্বৰ পাৰ্ট এইটো। আৰু আমি ইতিমধ্যে পঢ়ি আছিলো মানুহৰ পৰিপুষ্টি। ঠিক আছে, মানুহৰ পৰিপুষ্টিৰ যেটো তোমালোকৰ খাদ্যবস্তু যোৱা ৰাস্তা, সেই ৰাস্তাটোৰ বিষয়ে মই তোমালোকক যোৱা ভিডিওটোতে বৰ্ণনা কৰি দিছো। আজি আমি প্ৰকৃততে কেনেকুৱা ধৰণেটো এই পাচন বা হজম প্ৰক্ৰিয়াটো হয় সেইটো বিষয়ে অধ্যয়ন কৰিম। ঠিক আছে, আজি ইয়াৰ প্ৰক্ৰিয়াটো তোমালোকে চাই লোৱা কেনেকুৱা ধৰণে হয়। তাত মই লাইন বাই লাইন বুজাই দি আছো বস্তুখিনি কেনেকুৱা ধৰণে হয়। প্ৰথমতে এইখিনি পাৰ্ট চোৱা। ইয়াত কি কোৱা হৈছে, আমি বিভিন্ন প্ৰকাৰৰ আহাৰ খাওঁ, হয় নে নহয়? এতিয়া কোনোবাই ধৰা ৰুটি খায়, কোনোবাই ভাত খায়, ভাতৰ লগত দাইল খায়, মাছ মাংস তেনেকুৱা বিভিন্ন ধৰণৰ আহাৰ আছে, হয় নে নহয়? এতিয়া মুখত যেতিয়া আহাৰখিনি যায় তাৰপিছত কি হয়, খাদ্যখিনি প্ৰথমতে তাত গুৰি হয়। ঠিক আছে, খাদ্যখিনি গুৰি হয়। আৰু মনত ৰাখা, প্ৰথমতে আমি বুজিব লাগিব আচলতে হজম বা পাচন এই প্ৰক্ৰিয়াটো নহয় কি। খাদ্যত থকা যিবিলাক ডাঙৰ ডাঙৰ উপাদান মানে কি, এনেকুৱা নহয় যে ৰুটিখন ডাঙৰ বা মাংস পিচ ডাঙৰ, মাংসৰ টুকুৰাটো ডাঙৰ বা সয়াবিনটো ডাঙৰ, তেনেকুৱা ডাঙৰ টুকুৰা নহয়। সেইবিলাক দাঁতেৰে চুবোৱাৰ পিছতো সেইবিলাক কিছুমান ডাঙৰ ডাঙৰ কণিকাই হৈ থাকে। ঠিক আছে, তো দাঁতেৰে চুবালা যিমান গুড়া কৰিলেও সেইবিলাক কিন্তু একেবাৰে সৰু সৰু বস্তুলৈকে ৰূপান্তৰ নহয়। কিয়নো যেতিয়ালৈকে তাত এনজাইম বা উৎক্ষেপকে কাৰ্য নকৰে তেতিয়ালৈকে সেইবিলাক সৰু হ'ব নোৱাৰে। খাদ্য বস্তুখিনি অকমান গুৰি কৰিব পাৰিবা তুমি দাঁতেৰে চুবাই, কিন্তু তাক একেবাৰে সৰল অণুলৈকে পৰিণত কৰিব নোৱাৰিবা। সৰল অণুলৈকে কেনেকুৱা, এনেকুৱা ধৰণৰ একেবাৰে সৰল অণুলৈকে পৰিণত কৰি দিব লাগিব। ইয়াত ডট ডট কে যে দিছো এইবিলাক ধৰা সৰল অণু। আৰু এই প্ৰক্ৰিয়াটোৱে হ'ল কি পাচন বা আমি ঘৰুৱা ভাষাত কওঁ হজম প্ৰক্ৰিয়া। ঠিক আছে, পৰীক্ষাত লিখিলে ক'ব লাগিব পাচন প্ৰক্ৰিয়া। এইটো পাচক নলীডাল যে আমাৰ আছে মুখৰ পৰা আৰম্ভ কৰি পায়ুলৈকে, সেইডাল হ'ল পাচক নলী। তাৰ বিভিন্ন বিভিন্ন অংশত বেলেগ বেলেগ বস্তুবিলাক কি হ'ব, পাচন হ'ব। এতিয়া পোনপ্ৰথমে চাওঁ, খাদ্যখিনি মুখত গ'ল, মুখত কি কৰিলো আমি, খাদ্যখিনি গুৰি কৰি ললো অকমান দাঁতেৰে চুবাই। ঠিক আছে, দাঁতেৰে চুবাই গুৰি কৰা হ'ল। এতিয়া আমাৰ মুখত কি থাকে, কিছুমান বস্তু থাকে, পাচক ৰস কিছুমান থাকে যিবিলাক লালতিত থাকে। মুখত থকা লালতিখিনিত কি থাকিব, বিভিন্ন ধৰণৰ পাচক ৰস থাকে। এই পাচক ৰসখিনিয়ে কি কৰিব, খাদ্যখিনিৰ লগত কি হ'ব, তিয়াই পেলাব, ইয়াক পিছল কৰি পেলাব। আৰু তাৰ উপৰি কি হ'ব, এই লালতিত কি থাকে, এটা তোমাৰ অনুঘটক থাকে, তাক আমি উৎক্ষেচক বুলি ক'ব পাৰো। ঠিক আছে, অনুঘটক উৎক্ষেচক। অনুঘটক কেনেকুৱা, অনুঘটক হ'ল কিছুমান এনেকুৱা বস্তু যিয়ে কোনো এটা বিক্ৰিয়াৰ গতিবেগটো বঢ়াই দিব পাৰে। ঠিক আছে, গতিবেগ বঢ়াই দিব পাৰে যিকোনো বিক্ৰিয়া এটা। খাদ্যখিনি হজম হ'ল হয়, বহুত টাইম লাগি গ'ল হয়, কিন্তু অনুঘটকৰ উপস্থিতি থকাৰ বাবে কি হ'ব, বহুত সোনকালে বিক্ৰিয়াটো সংঘটিত হ'ব। আৰু এনেকুৱা অনুঘটক আমাৰ শৰীৰত যদি থাকে তাক কি কোৱা হয়, তাক কোৱা হয় উৎক্ষেচক। উৎক্ষেচক বিলাক কি হয়, জৈৱ অনুঘটক। সুধিব পাৰে উৎক্ষেচক কি, উৎক্ষেচক কি, উৎক্ষেচক হ'ল জৈৱ অনুঘটক। সাধাৰণতে বেলেগ বেলেগ বিক্ৰিয়া তোমালোকে কেমিষ্ট্ৰিত কৰিলেও তাত অনুঘটক দিব লাগে বা কিছুমান অনুঘটক থাকে। সেইবিলাক হ'ল তোমাৰ জৈৱ অনুঘটক নহ'বও পাৰে, কিন্তু আমাৰ জীৱৰ ভিতৰত যদি চলি আছে তাক আমি কি বুলি ক'ম, জৈৱ অনুঘটক বুলি ক'ম। এনেকুৱা লালতিত এবিধ উৎক্ষেচক কি আছে, সেইটোৰ নাম হ'ল লালতি এমাইলেজ বা চেলাইভাৰী এমাইলেজ বুলি কয় ইংৰাজীত। ইয়াত কি কৈছে, লালতি এমাইলেজ। ঠিক আছে, মনত ৰাখিবা ইয়াতো কি, এমাইলেজ। আৰু এই লালতিত আছে কাৰণে তাক লালতি এমাইলেজ বুলি কৈছে। বেলেগ বেলেগ অংশত যদি থাকে বেলেগ বেলেগ নাম হ'ব। সাধাৰণতে নাম হ'ল এমাইলেজ, কিন্তু লালতিত আছে কাৰণে লালতি এমাইলেজ। ঠিক আছে, এই লালতি এমাইলেজটোৱেনো কি কৰিব, লালতি এমাইলেজে কি কৰিব, আমিতো খাদ্যত চোৱা বেলেগ বেলেগ উপাদান আছে, কাৰ্বহাইড্ৰেট আছে, প্ৰটিন আছে, লিপিড আছে। কিন্তু প্ৰটিন আৰু লিপিডক একো নকৰে, ইয়াত কি কৰিব, কাৰ্বহাইড্ৰেট আৰু যদি ভালকে ক'ব লাগে কোনখিনি, যিবিলাক তোমাৰ চেতহাৰ বুলি কয়, চেতহাৰ, খাদ্যত থকা চেতহাৰ অংশ। ঠিক আছে, এই চেতহাৰ বা ষ্টাৰ্চ বুলি কয় এইটো। তেনেকুৱা ৰুটিত থাকে, তোমাৰ ব্ৰেডত থাকে, ভাতত থাকে চেতহাৰ। সেই চেতহাৰ খিনিক কি কৰিব পাৰে, ভাঙি দিব পাৰে। কোনে ভাঙিব, এমাইলেজে। এইটো এটা কাৰ্বহাইড্ৰেট কিন্তু চেতহাৰটো। ঠিক আছে, চেতহাৰটো কি, এটা কাৰ্বহাইড্ৰেট, উদ্ভিদত এইটো পোৱা কাৰ্বহাইড্ৰেট। চেতহাৰ খিনি কি কৰিব পাৰে, লালতিয়ে ভাঙি দিব পাৰে। লালতিত কি থাকে, সেই লালতিত থকা উৎক্ষেচকটো
যাৰ নাম এমাইলেজ, সেই এমাইলেজে কি কৰিব এই চেতহাৰটোক ভাঙি দিব পাৰে। এমাইলেজে কাক ভাঙিব? চেতহাৰক ভাঙি দিব। আৰু কিহলৈ ৰূপান্তৰ কৰিব? ৰূপান্তৰ কৰিব কিছুমান সৰল শ্ৰেণীলৈকে ৰূপান্তৰ কৰিব। ঠিক আছে? আৰু তোমাৰ যিখিনি খাদ্য বস্তু আছে সেইখিনি দাঁতেৰে চুবাই চুবাই লালুটিৰ লগত মিহলি হ'ব আৰু পিছত কি হয় এইখিনি বস্তু সৰল অণুলৈকে ৰূপান্তৰ হয়। আৰু লালুটিৰ লগত যেতিয়া খাদ্য বস্তুখিনি মিক্স হৈ যায় তেতিয়া তাক বলাছ বুলি কয়, বলাছ। ঠিক আছে? এতিয়া সেই খাদ্য বস্তু লালুটিৰ লগত যিখিনি খাদ্য বস্তু আছে সেইখিনি লাহে লাহে এতিয়া ক'ত পাব? এতিয়া গ্ৰাহনলী পাব, হয় নে নহয়? মুখৰ পৰা আহি আহি এতিয়া ক'ত পাবগে? লাষ্টত এনেকুৱাকে গ্ৰাহনলী আহিব। এতিয়া কৈছে অপাচিত খাদ্যখিনি পাচক নলীৰ নিৰ্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচক নলীৰ পশ্চাৎ অংশলৈকে গতি কৰে। চোৱা, পিছলৈকে গতি কৰি থাকিব। এতিয়া চাবা, তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, আমি যেতিয়া খাদ্যটো খাওঁ, খাদ্যটো সদায় যেতিয়া গ্ৰাহনলীৰে যাব, আমাৰ পেটলৈকে, পেট মানে কি পাকস্থলীলৈকে যাব। তুমি যদি কেতিয়াবা ওলোটাকেও ভাত খাব লোৱা ন, তেতিয়া এনেকুৱা নহয় যে মুখতে ভাতখিনি থাকিব, কিন্তু পেটত নিজে নিজে গুচি যায়। ভাবিব পাৰা যে মধ্যাকৰ্ষণ শক্তিটো আছে, তথাপি ই তলত মানে কিয় যায়, মানে ওপৰৰ পিনে কিয় যায়, তেনেকুৱাও ভাবিব পাৰা। তুমি ধৰা মানুহটো ওলোটা হয়, বা তুমি ভাবিব পাৰা যে মহাকাশ যিবিলাক মহাকাশত যিবিলাক মানুহ যায়, হয় নে নহয়, তো সিহঁতৰ কেনেকুৱা হয়, তাততো একো মধ্যাকৰ্ষণ শক্তি নাথাকে। চ' আমাৰ খাদ্যখিনি মধ্যাকৰ্ষণ শক্তিৰ কাৰণে কিন্তু তলত নাযায়। ঠিক আছে? তাত কি হয়, তাত এবিধ তোমাৰ সংকোচন আৰু প্ৰসাৰণ হয়। ঠিক আছে? এটা লয়যুক্ত সংকোচন আৰু প্ৰসাৰণ হয়। লয়যুক্ত সেই সংকোচন আৰু প্ৰসাৰণটোৰ কাৰণে কি হয়, খাদ্য বস্তুখিনি লাহে লাহে কি হয়, তোমাৰ তললৈকে আহে। তললৈকে আহিব, পাকস্থলীলৈকে আহিব। ঠিক আছে? এতিয়া এই যে লয়যুক্ত এটা সংকোচন আৰু প্ৰসাৰণ হল, তাক কি বুলি কোৱা হৈছে এতিয়া? পেৰিষ্টেলচিছ। আচলতে পেৰিষ্টেলটিক বুলি কৈছে ইয়াত, এনে পেৰিষ্টেলচিছ বুলি কয়। ঠিক আছে? পেৰিষ্টেলচিছ মুভমেন্ট বা পেৰিষ্টেলচিছ বুলি কোৱা হয় এই যে লয়যুক্ত সংকোচন আৰু প্ৰসাৰণটো। সেইটোৰ কাৰণেই আচলতে খাদ্য বস্তুখিনি মুখৰ পৰা গ্ৰাহনলী হৈ পেলাই পাকস্থলীত প্ৰৱেশ কৰে। এতিয়া চোৱা, এতিয়া মুখগহ্বৰৰ পৰা খাদ্য বস্তুখিনি কি গৈছে, মিশ্ৰণখিনি ক'ত গৈছে, তোমাৰ গ্ৰাহনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰিলে। চোৱা, মুখত হৈ গ'ল শেষ। মুখত কি হ'ল? মুখত গুৰি হ'ল, লালুটিৰ লগত মিহলি হ'ল, লালুটিত থকা এমাইলেজ খিনিয়ে কি কৰিলে, চেতহাৰ অংশক ভাঙিলে, মানে কাৰ্বহাইড্ৰেটৰ অকমান পাচন হ'ল। বাকীবিলাক কিন্তু প্ৰটিন আৰু যিবিলাক লিপিড আছে সেইবিলাকৰ কোনো ধৰণৰ পাচন হোৱা নাই। ঠিক আছে? এতিয়া খাদ্য বস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে। প্ৰসাৰণ ঘটে মানে খাদ্য পাকস্থলীটো অলপমান বহল হৈ যায়। ঠিক আছে? পাকস্থলীটো যিমান ডাঙৰ হয়, তাতকে খাদ্য বস্তুখিনি সোমালে কি হয়, তাতকে আৰু অলপ বেছি বহল হৈ যাব পাকস্থলীখিনি। ওকে? এতিয়া আৰু কি কৈছে চোৱা, পাকস্থলীত কি থাকিব এতিয়া? কিছুমান পাচক ৰস থাকে। ঠিক আছে? পাচক ৰস থাকে আৰু লগত কি থাকে? HCl। এই দুটা বস্তু ইম্পৰ্টেন্ট। পাকস্থলীত কি থাকিব? প্ৰথম থাকিব পাচক ৰস কিছুমান থাকে, পাচক ৰস আৰু কি থাকিব? HCl থাকে। এতিয়া পাচক ৰস আৰু HCl, এতিয়া পাচক ৰসৰ ভিতৰত পেপচিন আৰু কি থাকে? শ্লেষ্মা বা মিউকাছ থাকে। ঠিক আছে? সো তিনিটা বস্তু মই ইয়াত লিখি দিছো। এটা হল HCl, হাইড্ৰক্লৰিক এচিড, তাৰপিছত হল পেপচিন, আৰু মিউকাছটো ইয়াত কি কৈছে? শ্লেষ্মা। তাত লিখা আছে, মোৰ হেণ্ডৰাইটিংটো ইয়াতে লিখিব অলপ দিগদাৰ হৈছে, কিন্তু তোমালোকে এইটো বুজি পাবা দেই, ইয়াতে লিখা আছে গোটেইখিনি বস্তু। এই তিনিটা বস্তু মেইন। ঠিক আছে? মই ইয়াত মাৰ্ক কৰি দিছো কোন তিনিটা বস্তু মেইন? HCl, পেপচিন আৰু শ্লেষ্মা। এইকেইটাৰে মেইন কাম আছে পাকস্থলীত। ঠিক আছে? এতিয়া HCl কি হয়? এচিডিক হয়, এইটো এটা এচিড। এই খাদ্য বস্তুখিনি কি কৰিব? এটা এচিডিক ৰূপ দি দিব। আৰু এইটো কিহৰ কাৰণে দৰকাৰ? প্ৰথমতে বেক্টেৰিয়াবিলাক ধ্বংস কৰিব, আৰু সেই HCl এচিডিক কৰিলেহে এই পেপচিনটোৱে কাম কৰিব পাৰে। আচল কাম কোনে কৰিব? কিন্তু আচল কাম পেপচিনটোহে কৰিব। পেপচিনটোহে খাদ্যত থকা প্ৰটিনখিনি ভাঙিব। খাদ্যত যিখিনি প্ৰটিন আছে সেই প্ৰটিনখিনি ভাঙিব লাগিব। কোনে ভাঙিব? হয়তো পেপচিনে ভাঙিব। কিন্তু HCl কি কৰিব লাগিব? প্ৰথমতে পেপচিনক এক্টিভ কৰিব লাগিব।
পেপচিনটো এনে ইনএক্টিভ হৈ থাকে, পেপচিনোজেন হৈ থাকে। পেপচিনোজেন মানে এটা ইনএক্টিভ বস্তু, ঠিক আছে। এতিয়া তাক পেপচিন বনাব লাগিব, কোনে বনাব? HCl এ বনাব। HCl এ কি কৰিলে? পেপচিনটোক এক্টিভেট কৰিলে। তাৰপিছতহে সেই পেপচিনটোৱে কি কৰিব পাৰিব? তোমাৰ প্ৰটিন বিলাক ভাঙিব পাৰিব। এতিয়া আৰু এটা বস্তু আছে ইয়াতে, শ্লেষ্মা বা মিউকাছ, তাৰ কি কাম? এতিয়া চোৱা, ইয়াত যে হাইড্ৰক্লৰিক এচিডটো দিছে, এইটো চোৱা বহুত এটা তোমাৰ এইটো ডেঞ্জাৰাছ এচিড, হয় নে নহয়? আমাৰ যদি ইয়াতে স্কিনত পৰি যায়, স্কিন পুৰি যাব। কিন্তু আমাৰ পাকস্থলীটো কেনেকুৱাকে বাচি থাকে? পাকস্থলীটো আমাৰ কিয় বেয়া হৈ নাযায়? তাৰোতো ভিতৰত এচিড বিলাক থাকিলে পাকস্থলীটো ফুটা হৈ যাব লাগে, হয় নে নহয়? তাত ঘাঁ হৈ যাব লাগে, কিন্তু তেনেকুৱা কিয় নহয়? কাৰণ পাকস্থলীত আৰু এটা বস্তু থাকে, সেইটোৰ নাম শ্লেষ্মা। সেই শ্লেষ্মাটোৱে কি কৰিব? সেই পাকস্থলীটো HCl ৰ পৰা বচোৱাত ৰক্ষা কৰে, HCl ৰ পৰা বচাব। পৰীক্ষাত কোৱেশ্চন সুধিব HCl ৰ কি কাৰ্য? এটা কাৰ্য হলে সি কি কৰিব? পেপচিনক সি কি কৰিলে? সি এক্টিভ কৰি পেলালে, তাৰ কাৰ্যটো তীব্ৰতৰ কৰিব। পেপচিনৰ কাৰ্যটো তীব্ৰতৰ কৰিব কোনে? HCl এ। বেক্টেৰিয়া বীজাণু যদি কিবা খাদ্যৰ লগত যায়, সেইবিলাককো মাৰিব HCl এ। সেইবিলাক কাম। শ্লেষ্মাৰ কি কাম? ই কি কৰিব? তোমাৰ পাকস্থলীটোক ৰক্ষা কৰিব HCl ৰ পৰা। বুজি পালা? এতিয়া আমি আৰু এবাৰ কৈ আছো, খাদ্য বস্তু মুখত আছিল, মুখত কি হল? অকল শ্বেতসাৰৰ তোমাৰ পাচন হৈছে। কোনে কৰিছে? এমাইলেজে। এমাইলেজ এটা পালা, গ'ল এইটো। এতিয়া পাকস্থলীত কি পালা? মেইন বস্তুটো হল পেপচিন, কিন্তু HCl এ কি কৰিব লাগিব? পেপচিনটোক এক্টিভেট কৰিব লাগিব। তাৰপিছতে সি কি কৰিব পাৰিব? তোমাৰ পাচন বা হজম কৰিব পাৰিব। শ্লেষ্মাৰো আছে, শ্লেষ্মাৰ কি কাম? HCl ৰ পৰা আমাক বচাব। এইখিনি বস্তু ইয়াত লিখা আছে। এতিয়া নেক্সট কি কৈছে চাইছো, ইয়াত লিখিছে চোৱা, এইখিনি বস্তু যিখিনি মই কলো। এই শ্লেষ্মাই কি কৰিছে? তোমাৰ বেৰখনক, অন্ত আৱৰণখনক সাধাৰণ অৱস্থাত এচিডৰ পৰা সুৰক্ষা দিয়ে, ঠিক আছে। কেতিয়াবা বয়সস্থ ব্যক্তি এচিডিটি হোৱা বুলি ক'লে শুনাব, এই আলোচনাৰ লগত এচিডিটিৰ কিবা সম্পৰ্ক আছে। কেতিয়াবা এচিডিটি মানে কি, HCl ৰ এমাউণ্টটো কেতিয়াবা বেছি হৈ যায়, তেতিয়া আমাৰ কি হয়? মুখখন জ্বলা পোৰা ভাৱ হয়। তেতিয়া কিছুমান আমি ইনোজাতীয় বস্তু খাওঁ, তাত কি থাকে? কিছুমান সাৰ জাতীয় বস্তু থাকে, তাৰপিছত নিউট্ৰেল হৈ যায়। এচিড আৰু বেছটো যেতিয়া লগ লাগি যাব, নিউট্ৰেল হৈ যাব। প্ৰশমন বিক্ৰিয়া, আমি পাম সেইবিলাক কেমিষ্ট্ৰিত। এতিয়া কি হল? ক'ত আছিল খাদ্য বস্তু? পাকস্থলী। এতিয়া পাকস্থলীৰ পৰা এই পেৰেগ্ৰাফটো চোৱা, ইয়াতে কি কৈছে? পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্যখিনি এতিয়া কি হব? তোমাৰ গুচি আহিব। ক'ত আহিব? এটা স্প্লিণ্টাৰ থাকে, স্প্লিণ্টাৰেদি পাৰ হৈ যাব। ক'ত? পেশীৰ সংকোচনৰ দ্বাৰা পাচক নলীৰ পৰা ক্ষুদ্ৰান্তলৈ প্ৰেৰণ কৰা হয়। আচলতে যেতিয়া ধৰা ইয়াতে পাকস্থলীটো আছে ন, এইটো খাদ্য ধৰা এডাল গ্ৰাফনলী, গ্ৰাফনলীটোত ধৰা এনেকুৱাকে তোমাৰ পাকস্থলীটো ইয়াতে থাকিল হা, সৰুকে ৰাখিছো মই। তাৰপিছত এইখিনিত এনেকুৱাকে থাকিল, ইয়াৰ পৰা হ'ব এই সৰুডাল নলীডাল যিডাল ড্ৰ কৰিছো, এইডাল চাবা ক্ষুদ্ৰান্ত, ঠিক আছে। এনেকুৱা ক্ষুদ্ৰান্ত। এতিয়া পাকস্থলী কোনখিনি? পাকস্থলী আছে তোমাৰ, এইখিনি হল পাকস্থলী আৰু এইখিনি হল ক্ষুদ্ৰান্ত, ঠিক আছে। এইডাল ওপৰখিনি হল গ্ৰাফনলী। এতিয়া ইয়াত এটা কি থাকে? স্প্লিণ্টাৰ থাকে। কোনখিনিত থাকিব? স্প্লিণ্টাৰটো মই এইটো কালাৰ দি দিছো, ইয়াতে বেলেগ কালাৰ এটা দি দিছো। এইখিনিত এটা স্প্লিণ্টাৰ থাকে, মানে এইখন গেটৰ নিচিনা মানে, ঠিক আছে। এই গেটখন এনি টাইম খুলি খাই নাথাকে, বন্ধ হৈ থাকে। নহলেতো খাদ্য বস্তু ডাইৰেক্ট আহি পেলাই দেখো, এই গেটখন খোলা থাকিলে ডাইৰেক্ট দেখো তলত ওলাই যাব, মানে কি তোমাৰ ক্ষুদ্ৰান্তলৈ গুচি যাব। কিন্তু এনেকুৱা নহয়, অলপ সময় খাদ্য বস্তুখিনি এই পাকস্থলীৰ ভিতৰত থাকিব লাগিব। সেইকাৰণে কি আছে? এই দুৱাৰখন এইখন বন্ধ হৈ থাকে, যাতে তলত ক্ষুদ্ৰান্তত পটককে গুচি নাযায়। যদি অলপ সময় খাদ্যখিনি হজম হ'ব, তাৰপিছত সেই দুৱাৰখন খোলা যায়। স্প্লিণ্টাৰটো, এইটোকে কয় স্প্লিণ্টাৰ। সেই স্প্লিণ্টাৰটো কি হ'ব? তোমাৰ খোল খাই যাব, আৰু তাৰ পৰা কি হ'ব? তলত খাদ্য বস্তুখিনি ক্ষুদ্ৰান্তলৈকে গুচি আহিব, ঠিক আছে। এতিয়া ইয়াত কৈছে ক্ষুদ্ৰান্তটো পাচক নলীৰ আটাইতকৈ দীঘল অংশ আৰু বেছিকৈ পাক খাই থকাৰ বাবে ইয়াৰ অন্তঃস্থল অতি ঠেক। মানে ক্ষুদ্ৰান্তটো কেনেকুৱা? বহুত ঠেক হয়। বৃহদান্তটো অলপমান বহল হয়, কিন্তু তাৰ দীঘলটো কম। ক্ষুদ্ৰান্তৰ দীঘলটো বেছি, কিন্তু তাৰ ঠেক হয় বহুত। প্ৰাণীৰ খাদ্যভাগৰ ওপৰত নিৰ্ভৰ কৰি এই ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য ভিন্ন ভিন্ন হয়। এতিয়া তৃণভোজী প্ৰাণীবিলাকৰ কি হয়? ক্ষুদ্ৰান্তটো অতি দীঘল, কাৰণ ঘাঁহবিলাক বা তেনেকুৱা বস্তুবিলাক হজম হওঁতে অলপমান টাইম লাগে, ঠিক আছে। আনহাতে তোমাৰ যিবিলাক মাংসভোজী প্ৰাণী থাকে, তাৰ কি হয়? ক্ষুদ্ৰান্তটো অতি চুটি হয়। অতি চুটি মানে কি আৰু
তোমাৰ তৃণভোজীতকৈ ছুটি হয় প্ৰশ্নটো সুধিব পাৰে এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমাৰ খাদ্যভাগৰ ওপৰত নিৰ্ভৰ কৰি কেনেকুৱা ধৰণে পাকস্থলী মানে তোমাৰ যেটো ক্ষুদ্ৰান্তৰ আকাৰটো কেনেকুৱা ধৰণে সলনি হয় বা কি কাৰণত তোমাৰ ঘাঁহ জাতীয় উদ্ভিদ খোৱা প্ৰাণীবিলাকৰ বা তৃণভোজী উদ্ভিদৰ ক্ষুদ্ৰান্তটো ডাঙৰ বা সৰু হয় তেনেকুৱা সুধিব পাৰে ডাঙৰ হয় নে সৰু হয় শুদ্ধ অশুদ্ধ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে বা যেটো বুজি পাবা ইয়াতে যে কি তৃণভোজী প্ৰাণীৰ কি হ'ব তোমাৰ খাদ্য যেডাল নলী আছে তোমাৰ খাদ্য নলীত থকা যেডাল তোমাৰ ক্ষুদ্ৰান্ত আছে এই ক্ষুদ্ৰান্তখিনি দীঘল হয় ক্ষুদ্ৰান্ত কোনখিনি অংশ তোমাৰ ইয়াৰ পৰা এইখিনি অংশ ক্ষুদ্ৰান্ত তৃণভোজীৰ দীঘল হয় আৰু মাংসভোজীৰ ছুটি হয় এতিয়া আমি চাম কি তোমাৰ খাদ্যখিনি এতিয়া কি হ'ল ক'ত আহিল খাদ্যখিনি এতিয়া তোমাৰ পাকস্থলীৰ পৰা গৈ ক্ষুদ্ৰান্তত পৰিল এতিয়া ক্ষুদ্ৰান্ততেই কিন্তু অত্যাধিক পাচন হ'ব শেষ হ'ব ইয়াত পাচন শেষ হৈ যাব একেবাৰে আৰু তাৰ তলত পাচন নহয় পাচন এই অঞ্চলটোতে শেষ ক্ষুদ্ৰান্ততে গোটেই পাচনখিনি কি হয় পাচন কাৰ্যৰ সমাপ্তি ঘটে ঠিক আছে এটা কি হয় ক্ষুদ্ৰান্তত আমি চাও ক'ৰ পৰা আহি আছে খাদ্যখিনি আহি আছে পাকস্থলীৰ পৰা তাই খাদ্যখিনি কি হয় এচিডিক হয় তাত এচিড মিক্স হৈ আছে খাদ্যখিনিত HCl হৈ আছে কিন্তু এতিয়া চাবা কি হ'ব এটা পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত খাদ্যৰ শৰ্কৰা প্ৰটিন আৰু চৰ্বি সম্পূৰ্ণভাৱে পাচন হয় মুখত কি হৈছিল অকল শৰ্কৰা মানে কাৰ্বোহাইড্ৰেট অকল শৰ্কৰাখিনি বা কাৰ্বোহাইড্ৰেটখিনি কি হৈছিল পাচন হৈছিল সেটো হয় এটা কাৰ্বোহাইড্ৰেট বা শৰ্কৰা পাকস্থলীত কি হল প্ৰটিনৰ পাচন হল কিন্তু মনত ৰাখা কমপ্লিট পাচন হোৱা নাই একেবাৰে সম্পূৰ্ণৰূপে সৰু সৰু টুকুৰাত কিন্তু ভাগ হৈ যোৱা নাই অলপ অলপহে পাচন হৈছে মুখটো গোটেই কমপ্লিটলি পাচন হৈ যোৱা নাই তাতো অলপ অলপ পাচন হৈছে পাকস্থলীত গোটেই কমপ্লিটলি পাচন হৈ যোৱা নাই তাতো অলপ অলপহে পাচন হৈছে ঠিক আছে চৰ্বিটো এতিয়ালৈকে পাচন হোৱাই নাই এতিয়া ক্ষুদ্ৰান্তত হ'বহে পাচন এটা প্ৰথমতে কি আছে চোৱা এই অংশত পাচক গ্ৰন্থি প্ৰথমতে যকৃত আৰু অগ্নাশয় এই দুটা নিঃসৰণ কৰা পাচক ৰস আহি পৰে ক'ত আহি পৰে ক্ষুদ্ৰান্তৰ দুওডেনাম নামৰ প্ৰথম ঠাইখিনিক দুওডেনাম বুলি কয় সেই দুওডেনামত আহি পৰে ঠিক আছে ক্ষুদ্ৰান্তত আহি পৰিলে কি পৰিব যিবিলাকে লিভাৰ আৰু পেনক্ৰিয়াছ মানে যকৃত আৰু অগ্নাশয় যিখিনি ৰস আছে সেই ৰসখিনি ক্ষুদ্ৰান্তত আহি পৰে কাৰণ তাৰ কাম আছে খাদ্যৰ ওপৰত আহি এইবিলাক পৰি যায় এই পাচক ৰসত থকা উৎকেচকসমূহে খাদ্যৰ পাচনত সহায় কৰে ঠিক আছে তিনিটা বস্তু মনত ৰাখিবা এটা হল লিভাৰে কি কৰিব পিত্ত ৰস নিঃসৰণ কৰে সেইখিনি খাদ্যত পৰিব অগ্নাশয় ৰস কিছুমান ওলাব সেইখিনি কি হ'ব খাদ্যত পৰিব আৰু যেটো তোমাৰ ক্ষুদ্ৰান্তৰো বেৰৰ পৰা কিছুমান সৰু সৰু গ্ৰন্থিৰ পৰা আন্তৰিক ৰস ওলাই সেই আন্তৰিক ৰসেও কি কৰিব খাদ্যত আহি পৰিব তিনিটা মনত ৰাখিল এটা হল কি পিত্ত ৰস লিভাৰৰ পৰা অগ্নাশয় ৰস ক'ৰ পৰা ওলাব অগ্নাশয়ৰ পৰা আৰু আন্তৰিক ৰস ওলাব সেই যেটো ক্ষুদ্ৰান্তৰ ওয়ালৰ পৰা ঠিক আছে এই তিনিটা বস্তুৱে হজম কৰাত গোটেই কমপ্লিট কৰি দিব খাদ্য বস্তুৰ পাচন এতিয়া পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্য আমলিক মানে কি এচিডিক কাৰণ HCl আছে সেইকাৰণে আমলিক এইবোৰ ক্ষাৰকীয় হোৱাৰ দৰকাৰ যাতে অগ্নাশয় ৰসৰ উৎকেচকে ক্ৰিয়া কৰিব পাৰে মনত ৰাখা অগ্নাশয় ৰসত বহুত বেলেগ বেলেগ ধৰণৰ উৎকেচক মিক্স হৈ আছে ঠিক আছে অগ্নাশয় ৰসহে কৈছে কিন্তু তাৰ ভিতৰত উৎকেচক কিন্তু বহুত আছে সেই উৎকেচকবিলাক কেনেকুৱা অৱস্থাত কাম কৰিব পাৰিব সিহঁতে কেনেকুৱা তোমাৰ ক্ষাৰকীয় অৱস্থাতহে কাম কৰিব পাৰে যেনেকুৱাকে পেপচিনটো আছিল কি এচিডিক অৱস্থাতহে কাম কৰিব পাৰে তেনেকুৱাকে অগ্নাশয়ত থকা যিবিলাক অগ্নাশয় ৰসৰ উৎকেচক আছে সেইবিলাকে ক্ষাৰকীয় হ'ব লাগিব সেই ক্ষাৰকীয়টো কোনে কৰিব এই যকৃতৰ পৰা ওলোৱা পিত্ত ৰসে কৰিব এতিয়া যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্ত ৰসে এই কাৰ্য কৰাৰ লগতে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে সো যকৃতৰ পৰা ওলোৱা পিত্ত ৰসৰ কাৰ্যৰ কথা সুধে বাইল বুলি কয় ইংৰাজীত ঠিক আছে এই পিত্ত ৰসক এই বাইলৰ কাৰ্য বা পিত্ত ৰসৰ কাৰ্য কি সো পিত্ত ৰসৰ প্ৰথম কাৰ্যটো কি গম পালো যে এই খাদ্য বস্তু ক্ষাৰকীয় অৱস্থালৈকে ৰূপান্তৰ কৰিব কিয় ক্ষাৰকীয় হলেহে তাত কোনে কাৰ্য কৰিব পাৰিব অগ্নাশয় ৰসত থকা যিবিলাক উৎকেচক আছে সেইবিলাকে কাৰ্য কৰিব পাৰিব এতিয়া ক্ষুদ্ৰান্তৰ খাদ্য আৰু সেকেন্ড কামটো কি হয় এতিয়া চাম আমি ক্ষুদ্ৰান্তৰ খাদ্য অংশৰ চৰ্বি অণুৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত আসলতে কি হয় চৰ্বিবিলাক সাধাৰণতে ডাঙৰ ডাঙৰ হয় ঠিক আছে ডাঙৰ ডাঙৰ অণু আৰু এতিয়ালৈকে তাৰ পাচন হোৱাই নাই
এটা উৎসেচকে কি কৰিব পাৰে এই চৰ্বিৰ ওপৰত ডাইৰেক্টলি কাৰ্য কৰিব নোৱাৰে চৰ্বিৰ ওপৰত ডাইৰেক্টলি উৎসেচক বিলাকে কি কৰিব নোৱাৰে কাৰ্য কৰিব নোৱাৰে তেতিয়া কি হ'ব চৰ্বিৰ ওপৰত যদি সেই চৰ্বি বিলাকক সৰু সৰু কিছুমান ৰূপত বিভক্ত কৰিব লাগিব ধৰা এনেকুৱা ডাঙৰ এটা চৰ্বি আছে ঠিক আছে তাক কি কৰিব লাগিব বহুত সৰু সৰু ৰূপত বিভক্ত কৰি দিব লাগিব সৰু সৰু চৰ্বিত ভাগ কৰি দিব লাগিব ঠিক এনেকুৱা সৰু সৰু তেতিয়াহে কি কৰিব তাক উৎসেচক বিলাকে তাৰ ওপৰত কাৰ্য কৰিব পাৰিব উৎসেচক বিলাক তেতিয়াহে কি কৰিব পাৰিব ইয়াৰ ওপৰত কাৰ্য কৰিব পাৰিব আগতে কেনেকুৱা আছিল 1 2 3 4 এনেকুৱা তিনিটামান পিনৰ পৰাহে মানে কি কৰিব পাৰিছিল এটেক কৰিব পাৰিব উৎসেচক বিলাকে তাক ভাঙিবৰ কাৰণে কিন্তু এতিয়া কি ইয়াক অকলে ভাঙিব পাৰিব এনেকুৱাকে ইয়াকো এনেকুৱাকে এটেক কৰিব পাৰিব উৎসেচক বিলাকে ইয়াকো ভাঙিব পাৰিব তেনেকুৱা হৈ গৈছে হয় নে নহয় সো এই কামটো এই ডাঙৰ অণুটো কেনেকুৱা সৰু সৰু ভাগত কোনে ভগাই আছে হেতু কোনে কৰি আছে পিত্তৰসে কৰি আছে ঠিক আছে তেন্তু কোনে কৰিব পিত্তৰসে কৰিব এতিয়া এই বস্তুটোকে কি কোৱা হয় ইমালসিফিকেশন বুলি কোৱা হয় ইমালসিফিকেশন অফ ফেট বা এই চৰ্বিৰ ইমালসিফিকেশন বুলি কোৱা হয় ঠিক আছে পিত্ত লৱণৰ উপস্থিতিত চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয় কিন্তু চোৱা পিত্তৰসে কিন্তু এই চৰ্বিবিলাকক হজম কৰা নাই ডাঙৰ ডাঙৰ চৰ্বিৰ অণু সৰু সৰু চৰ্বি অণুলৈকে ৰূপান্তৰহে কৰিছে আসল কামটো কিন্তু উৎসেচকে কৰিব আৰু পিত্তৰস কোনো ধৰণৰ উৎসেচক নহয় ই এটা সল্ট হয় ঠিক আছে ই এটা সল্ট ই এটা লৱণ জাতীয় বস্তু ই কেৱল এনেকুৱাকে ভাঙিলে আৰু তোমাৰ কি কৰিলে ক্ষাৰকীয় গুণ এটা দি দিলে সো এই দুটা কাম মনত ৰাখিবা পিত্তৰসৰ কাম এতিয়া চোৱা এতিয়া কি হ'ব এই সৰল চৰ্বিবিলাকৰ ওপৰত কোনে কাম কৰিব এতিয়া উৎসেচক বিলাকে যিবিলাক পেনক্ৰিয়াছৰ উৎসেচক আছে মানে তোমাৰ অগ্নাশয়ৰ পৰা উৎসেচক ৰস ওলাব বা অগ্নাশয় ৰসত যিবিলাক উৎসেচক থাকিব সিহঁতে কাম কৰিব ইয়াতে তোমালোকৰ অধ্যায় 4ত আহা সাবুনৰ ইমালসিফিকেশনৰ দৰে একে ধৰণৰ এইটো তোমালোকে এনেকে মনত ৰাখিবা এইটো চৰ্বিৰ ইমালসিফিকেশন সো দুটা কাম কৰিছে পিত্তৰসে এটা চৰ্বিৰ ইমালসিফিকেশন কৰিছে আৰু খাদ্য বস্তু কি কৰিছে তোমাৰ ক্ষাৰকীয় কৰিছে যাতে ক্ষাৰকীয় কৰিছে কিয় কাৰণ যাতে উৎসেচক বিলাক কিহৰ উৎসেচক অগ্নাশয়ৰ উৎসেচক বিলাকে তাৰ ওপৰত কাৰ্য কৰিব পাৰে এতিয়া অগ্নাশয় গ্ৰন্থিয়ে নিখৰণ কৰা অগ্নাশয় ৰসত কি থাকে প্ৰটিন বিশ্লেষী মানে কি প্ৰটিনক ভাঙিব পৰা চৰ্বি বিশ্লেষী মানে কি চৰ্বিক ভাঙিব পৰা শৰ্কৰা বিশ্লেষী মানে কি শৰ্কৰা ভাঙিব পৰা বিশ্লেষী মানে ভাঙিব পৰা প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিন চোৱা এটা আৰু প্ৰটিন বিশ্লেষী উৎসেচক আমি পাইছিলো পাকস্থলীত এইটো আছিল পেপচিন এইটো প্ৰটিনে ভাঙি আছিল এইটো হয়নে নহয় এটা তোমালোকে সুধিবা তাতো ভাঙিলে ইয়াতো ভাঙিলে তাত আধা ভাঙিছে ইয়াত সম্পূৰ্ণৰূপে ভাঙিব লাগিব সো ইয়াতেও আছে কি ট্ৰিপচিন আছে আৰু ইতিমধ্যে সৰলীকৃত চৰ্বিক বিশেষ উৎসেচক লাইপেজ থাকে এতিয়া চোৱা চৰ্বি বিশ্লেষী উৎসেচক লাইপেজ থাকে এতিয়া লাইপেজ এটা আছে লাইপেজ এটা পাইছা এমাইলেজ এটা পাইছা তোমালোকৰ ট্ৰিপচিন এই গোটেইখিনি বস্তু ক'ত আছে তোমালোকৰ ইয়াতে আছে এটা এমাইলেজ এটা তোমালোকে মুখতো পাইছিলা এটা ইয়াতো কিন্তু এমাইলেজ থাকে ঠিক আছে আৰু লাইপেজও থাকে লাইপেজ বিলাকে কিহক ভাঙিব লিপিডক ভাঙিব লিপিড বা চৰ্বি ঠিক আছে লিপিডৰ পৰা লাইপেজ আহিছে কাৰ্বোহাইড্ৰেটৰ পৰা আসলতে কাৰ্বোহাইড্ৰেজ আহে যেটো শৰ্কৰা বিশ্লেষী কৈছো আৰু প্ৰটিনৰ পৰা প্ৰটিয়েজ মানে প্ৰটিন বিশ্লেষী ঠিক আছে এটা ক্ষুদ্ৰান্তৰ বেদত থকা সৰু সৰু গ্ৰন্থি বিলাকত এতিয়া চোৱা প্ৰথমতে বাইলে কাম কৰিলে তাৰ কামখিনি হল কি কৰিলে তোমাৰ ডাঙৰ ডাঙৰ যিবিলাক তোমাৰ চৰ্বিৰ অণু এইবিলাক সৰু সৰু কৰিলে আৰু লগতে খাদ্য বস্তুখিনি কি কৰিলে তোমাৰ ক্ষাৰকীয় ৰূপ এটা দিলে ক্ষাৰকীয় গুণ ক্ষাৰকীয় ধৰ্মটো দি দিলে ক্ষাৰলৈকে পৰিৱৰ্তন কৰিলে অলপমান এটা তেতিয়াহে কিহে কাম কৰিব এতিয়া অগ্নাশয় ৰসে কাম কৰিব প্ৰথমতে পিত্তৰসৰ কাম গল তাৰ পিছত অগ্নাশয় ৰসৰ কাম প্ৰশ্নটো পৰীক্ষাত আহিব তেনেকুৱাকে যে তোমালোকে পাচন নলীৰ ক্ষুদ্ৰান্তত হোৱা পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা তেতিয়া এইকেইটা পইণ্ট লিখিব লাগিব প্ৰথমতে তোমালোকে পিত্তৰসৰ লিখিলা তাৰ পিছত অগ্নাশয় ৰসৰ লিখিলা অগ্নাশয় ৰসৰ লিখতে তোমালোকে তাত প্ৰটিন বিশ্লেষী ট্ৰিপচিনৰ কথা লিখিব লাগিব আৰু চৰ্বি বিশ্লেষী লাইপেজৰ কথা লিখিব লাগিব গল হৈ গল এইটো তাৰ পিছত আহিব ক্ষুদ্ৰান্তৰ বেৰত থকা গ্ৰন্থি বা আন্তৰিক ৰসৰ কথা আহিব এবাৰ আহিব আন্তৰিক ৰসৰ কথা আন্তৰিক ৰসে কি কৰিব ই ফাইনালি যিমান একেবাৰে লাষ্ট ফিনিশিং টাচ একেবাৰে গুড়া কৰি দিব একেবাৰে সৰু সৰু সৰল অণু কৰি দিব তাতকে আৰু সৰল অণু নাই প্ৰটিন বিলাকক কি কৰিব সৰল এমিনো এচিডলৈকে ৰূপান্তৰ কৰিব এটা এমিনো এচিডতকে সৰু হলে আৰু এইটো একো প্ৰটিন হৈ নাথাকে আৰু ঠিক আছে এইটো শেষ এটা এমিনো এচিড বিলাক হৈ গলে হৈ গল প্ৰটিন বিলাক ভাঙি এমিনো এচিড হৈ যায় শৰ্কৰা বিলাক গ্লুকোজ হৈ যায় শৰ্কৰা যিমান আছে এইবিলাক ভাঙি গলে গ্লুকোজ হৈ যাব মানে এটা কথা এনেকে চাব গলে হয় যে এমিনো এচিড বিলাক লগ হৈ পেলাই প্ৰটিন হয়
সেইকাৰণে প্ৰটিনটো ভাঙিলে আমি এমিনো এচিড পাওঁ গ্লুকোজ বিলাক লগ হৈ শৰ্কৰা হৈ আছে সেইকাৰণে শৰ্কৰাটো ভাঙি আমি লাষ্টত গ্লুকোজটো পাওঁ আৰু চৰ্বিখিনি ভাঙি আমি কি পাই আছো ফেটি এচিড আৰু গ্লিচাৰল পাই আছো মানে ফেটি এচিড আৰু গ্লিচাৰল লগ লাগিয়ে চৰ্বি গঠন হৈছিল সো আলটিমেটলি আমি এই কেটা বস্তু পাই গলো আটাইতকৈ সৰু সৰু বস্তু কেটা এইকেটা মনত ৰাখিবা কি অৱশেষত আমি কি পালো অৱশেষত আমি এমিনো এচিড পালো অৱশেষত আমি গ্লুকোজ পালো আৰু ফেটি এচিড আৰু গ্লিচাৰল পালো সো বাকিবিলাক এটা এটা বস্তুৱে মানে একে ধৰণৰ পাইছো ইয়াত কিন্তু দুটা বস্তু পাইছো চৰ্বিটো ভাঙি পেলাই ফেটি এচিড আৰু গ্লিচাৰললৈকে ৰূপান্তৰ হয় আৰু এই গোটেই বস্তুবিলাক সৰল অণু এইবিলাক আমি তেজত আৰামছে সোমাই যাব পাৰে আৰু কি হ'ব পাৰে শোষণ হ'ব পাৰে পাচন এতিয়া শেষ ইয়াতে ক্ষুদ্ৰান্ততে কি হ'ল পাচন সমাপ্তি হৈ গ'ল এতিয়া কি হ'ব সেইখিনি শোষণ হ'ব শোষণ হোৱাৰ কাৰণে আকৌ পদ্ধতি বেলেগ এতিয়া কিছুমান কি থাকে ভিলাই নামৰ বস্তু থাকে এটা শোষণ ক'তনো হ'ব শোষণ হ'ব ক্ষুদ্ৰান্তটো হ'ব বৃহদান্তটো হ'ব সবচে বেছি ক্ষুদ্ৰান্তত হ'ব ক্ষুদ্ৰান্তৰ ওয়ালত কি থাকে কিছুমান এই এনেকুৱা আঙুলি সদৃশ প্ৰবৰ্ধ থাকে ঠিক আছে আসলে কোষবিলাকে এনেকুৱা আঙুলি সদৃশ প্ৰবৰ্ধ কিয় তাৰ কি হৈছে এৰিয়াটো তাৰ বাঢ়ি গৈছে দেখিছানে এনেকুৱা হয় যাতে কি কৰিব পাৰে যিমান পাৰে সিমান বেছিকে শোষণ কৰিব পাৰে যাতে শোষণ বেছিকে হয় এনেকুৱা যেতিয়া তাৰ কালিটো বাঢ়ি গৈছে হয় নে নহয় তাৰ কালিটো বাঢ়ি যোৱাৰ লগে লগে বেছিকে শোষণ হ'ব ধৰা মই ইয়াত যদি এনেকুৱাকে সিধা সিধি এটা কোষ দিও হি কিন্তু বেছি শোষণ কৰিব নোৱাৰিব ধৰা এনেকুৱা যদি সিধা সিধি এটা কোষ হয় ই বেছি শোষণ কৰিব নোৱাৰিব ইয়াত অলপ আহিব ইয়াত অলপ মানে যাব কিন্তু যেতিয়া তাত ভিলাই নিচিনা আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধ থাকে তেতিয়া শোষণৰ পৰিমাণটো বাঢ়ি যায় ইয়াতে কি কৈছে চোৱা সম্পূৰ্ণৰূপে প্ৰাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰবোৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰে কি কৰিব শোষণ কৰি ল'ব ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে ঠিক আছে ইয়াক কি কয় ভিলাই বুলি কোৱা হয় ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্ত আৱৰণিত পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে মানে ইয়াৰ শোষণতে কাম কি শোষণত সহায় কৰিব এটা ভিলাইৰ বেৰবিলাকত আকৌ কি থাকে ৰক্তবাহী জালিকাৰে আবিষ্ট হৈ থাকে মানে ভিলাইটোৰ পিছপিনে কিছুমান ৰক্তবাহী জালিকা থাকিব লাগিব কাৰণ শোষণ কৰি ক'ত এৰি দিব লাগিব ৰক্ত মানে তেজত এৰি দিব লাগিব হয় নে নহয় তেজেহে গোটেই শৰীৰলৈকে এই যিবিলাক এমিনো এচিড গ্লুকোজ ফেটি এচিড গ্লিচাৰল সেইবিলাক সৰল অণুবিলাক লৈ যাব বেলেগ বেলেগ ঠাইলৈকে এই ৰক্তবাহী নলিকাৰে শোষিত আহাৰ দেহৰ সকলো কলা আৰু কোষা কোষলৈ পৰিবহন হয় কোষে ইয়াৰ পৰা শক্তি আহৰণ কৰে আৰু কলা গঠন কৰে আৰু পুনৰ পুৰণা কলাবোৰৰ মেৰামতি কৰে মানে য'ত যি কাম আছে তাৰ কৰি থাকিব গোটেই কোষলৈকে বিয়পোৱাৰ পিছত এতিয়া শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাদ অংশ বৃহৎ অংশত প্ৰৱেশ কৰে এটা যিখিনি শোষণ হলটো হল যিখিনি শোষণ হ'ব নোৱাৰিলে সেইখিনি ক'ত যাব ক্ষুদ্ৰান্তৰ পিছত আহিব বৃহদান্তত গুচি গ'ল বৃহদান্তত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ভিলাইবিলাকে খাদ্যৰ অতিৰিক্ত পানী ভাগ শোষণ কৰে মানে বৃহদান্তত মেক্সিমাম কি শোষণ হয় পানী শোষণ হয় আৰু সাধাৰণতে অলপমান যিবিলাক তোমাৰ মিনাৰেল আছে ভিটামিন আছে এইবিলাকো কিন্তু বৃহদান্তত শোষণ হয় ঠিক আছে কিন্তু বেছিভাগ পানী ক'ত শোষণ হ'ব বৃহদান্তত শোষণ হয় ইয়াৰ পিছত শোষণ নোহোৱাকৈ ৰৈ যোৱা পদাৰ্থখিনি পায়ুৱেদি দেহৰ মল হিচাপে নিষ্কাশিত হয় যিখিনি একেবাৰে সেইখিনি বাহিৰত ওলাই যাব মল ত্যাগ কাৰ্যক স্প্লিন্টাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে পায়ুত থকা স্প্লিন্টাৰ পেশীয়ে এইটো নিয়ন্ত্ৰণ কৰিব ঠিক আছে এতিয়া চোৱা এটা বস্তু কেতিয়াবা তোমালোকে কুহিয়াৰ ৰস চেপা দেখিছা নহয় কেনেকুৱাকৈ কুহিয়াৰডাল এপিনে সোমাই দিয়ে ৰসটো চেপিলে অৱশিষ্টখিনি ৰৈ যোৱাখিনি পেলাই দিয়ে সেই তেনেকুৱা ধৰণৰ ৰসখিনি মানে যিখিনি সৰল অণু আছিল সেইখিনি লৈ ললে আমাৰ শৰীৰে নালাগাখিনি আৰু তাৰ শেষ আৰু তাত একো নাই আমাৰ লাগতিয়াল সেইখিনি বাহিৰত ওলাই গ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা সুধিব পাৰে ভিলাইৰ কাৰ্যৰ কথা সুধিব পাৰে ভিলাইটোৱে কি কৰিছে তাৰ পৰিধি বা তোমাৰ আয়তনটো বা কালিটো বঢ়াই দিছে কোষটোৰ যাতে শোষণ বেছিকে হ'ব পাৰে আৰু শোষণ হোৱাৰ পিছত ভিলাইখিনিয়ে বস্তুখিনি তাৰ ভিলাইটোৰ পিছপিনে কি থাকিব ৰক্তবাহী নলিকাবিলাক থাকিব ৰক্তবাহী নলিকা দি পঠাই দিয়ে এইটোৱে হ'ল শোষণ যাতে গোটেই শৰীৰে পাই যায় গম পালা এইখিনি হ'ল তোমাৰ শোষণ ঠিক আছে তো এইটো আমাৰ মানুহৰ পৰিবেশটো আমাৰ শেষ হ'ল তোমালোকে যদি কিবা বুজি নোপোৱা থাকে মোক জনাবা ঠিক আছে নেক্সট আমি শ্বসনটো আৰম্ভ কৰিম এটা চা গোটেইকেইটা বস্তু কিন্তু এটাৰ লগতে এটা লিংক পাচন হ'ল শোষণ হ'ল এতিয়া শ্বসন তাৰ লগত অলপমান সম্পৰ্ক আছে তোমালোকে চেপ্টাৰটো লাইন বাই লাইন পঢ়িবা পঢ়িলে আৰু ভালকে বুজি পাবা ঠিক আছে হ'ব আজিলৈ